নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এই ভিডিঅ'টোত এনেকুৱা 10টা সপোনৰ কথা ক'ম যিকেইটা সপোন দেখিলে হয়তো আপোনাৰ জীৱনলৈও আহিব পাৰে বৰ্তমানতকৈ অলপ হ'লেও বেছি সুখ আৰু সমৃদ্ধি। তেন্তে আহকচোন দেৰি নকৰি আমি আজিৰ মূল বিষয়টোলৈ আগবাঢ়ো। সেই সপোনত অন্য মানুহ এজনৰ দাঁত দেখে তেন্তে আপুনি এগৰাকী ভাল মানুহ হ'ব পাৰিব বুলি কোৱা হয়। যদি সেই সপোনত অট্টালিকা দেখে তেন্তে জীৱনত আনন্দ বৃদ্ধি হয় বুলি কোৱা হয়। যদিহে সপোনত আপুনি আম গছ ফুলা দেখে তেন্তে ধন লাভ হয়। যদিহে সপোনত আপুনি আকাশ দেখে তেন্তে সন্মান বৃদ্ধি হয়। যদিহে সপোনত আপুনি আম বুটলি থকা সপোন দেখে তেন্তে আপোনাৰ বৰ্তমানতকৈ উপাৰ্জন বৃদ্ধি হয় বুলি কোৱা হয়। যদিহে সপোনত আপুনি আকাশত ডাৱৰ দেখে তেন্তে আপোনাৰ ব্যৱসায় বৃদ্ধি হয় বুলি কোৱা হয়। যদিহে সপোনত ইটা দেখা যায় তেন্তে মান আৰু টকা বৃদ্ধি হয়। যদিহে সপোনত ঋণ দিয়া দেখা যায় তেন্তে উন্নতিৰ যুগ বুলি কোৱা হয়। যদিহে সপোনত পদুম ফুল দেখা যায় তেন্তে সন্মান বৃদ্ধি হয় আৰু যদিহে সপোনত কল দেখা যায় তেন্তে উপাৰ্জন বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল, সপোন সম্পৰ্কে কিছু কথা তথা এই তথ্যসমূহ ক'ৰ পৰা লোৱা হৈছে এই সম্পৰ্কে কিছু কথা মই ইয়াৰ আগৰ ভিডিঅ'টোত ইতিমধ্যে কৈছো। যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ'টো চাব পাৰে। মই তাৰ লিংকটো দি দিছো। যদিহে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু যদিহে বেয়া পাইছে তেন্তে আপোনালোকে ডিছলাইকো কৰিব পাৰে। আৰু যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো একেলগে প্ৰেছ কৰক। ইয়াৰ পৰা কি হ'ব, যেতিয়াই আমি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আমাৰ এই চেনেলটোত আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ আপোনালোকে সহজতে পাই যাব। ধন্যবাদ।